হেল্ল' ফ্ৰেণ্ড, মই ৰখি আছোঁ কলীয়াভোমাৰৰ কিনাৰৰ এই ঠাইটুকুৰাত, মানে কলীয়াভোমাৰ দলঙৰ কিনাৰৰ ঠাইটুকুৰা। তাৰমানে মই ডিউটিলৈ গৈ আছোঁ। ডিউটিলৈ যোৱাৰ আগমুহূৰ্তত তাৰমানে ইয়াত ৰখিলোঁ অলপ ব্লগ কৰিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাওক, চাই ভাল পাব। ঠাইটুকুৰা খুব ধুনীয়া, কিন্তু গাড়ী খুব বেছিকৈ অহা যোৱা কৰে। আৰু এইফালে কিনাৰ ফালে আপোনাৰ নতুনকৈ ব্ৰিজটো বনাই আছে, তাৰমানে কলীয়াভোমাৰ কিনাৰত আৰু এটা ব্ৰিজ বনাই আছে আৰু সেইটো কনষ্ট্ৰাকশ্যন চলি আছে। এইটো তাৰমানে এইফালেদি যাব নতুন ৰাস্তাটো, নতুন ৰাস্তাত গৈ তাৰমানে সেইফালে মিলিত হ'ব। প্ৰায় হৈছেগৈ দলংটো। এইটোৱে হ'ল কলীয়াভোমাৰ ব্ৰিজ, আপোনালোকে যোনটো চাই আছে, ধুনীয়া ব্ৰিজ। বাৰিষাৰ পানী বৈ গৈ আছে আৰু এইফালে আপোনালোকে কেইটামান ফেৰী দেখা পাব। আৰু এইফালে সৌন্দৰ্য, চাৰিওফালে সৌন্দৰ্য। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ যোন নতুন ব্ৰিজ বনাই আছে, সেই ব্ৰিজটো আপোনালোকে মোৰ লগতে চাওক। মই আপোনালোকক দেখাই আছোঁ। এইটো হ'ল নতুন ব্ৰিজটো বনাই আছে, প্ৰায় সমাপ্ত হ'বলৈ গৈ আছে। মানে এইখিনি মোটামুটি আদায়, তাৰমানে এইটো অলপ আছে আৰু এইখিনি অলপ আছে। এইখিনি যদি হৈ যায় তেনে আগতে ব্ৰিজ হ'ব, তেতিয়া আমাৰ দুখন ব্ৰিজ হৈ যাব তাৰমানে। তো এতিয়া মই ডিউটিলৈ গৈ আছোঁ নগাঁও। আজি মই ডিউটিত যাবলৈ মানে মোৰ স্কুল নগাঁৱত মই শিক্ষকতা কৰোঁ। তো তালৈ এতিয়া মই বাইক চলাই যাওঁ। তো পাৰিলে মই বাটত যি পাৰোঁ আপোনালোকক মই ভিডিঅ' কৰি ব্লগ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। নদীৰ কিনাৰটো এটা আছে, গ্ৰীনাৰী আছে, ধুনীয়া গ্ৰীনাৰী, তাৰমানে পূৰা সেউজীয়াৰ দলিচাৰ নিচিনা। গতিকে আপোনালোকে মই ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক দেখাইছোঁ, গতিকে আপোনালোকে চাওকচোন। গোটেই সেউজীয়া, তাৰমানে গোটেই সেউজীয়া তাৰমানে সেউজীয়াৰে দলিচা পৰাৰ দৰে ইয়াতো লাগে, খুব সুন্দৰ। আপোনালোকে কেমেৰাত অৱশ্যে ভালকৈ দেখা পোৱা নাই চাগে তাৰমানে ভিউটো, কিন্তু ওচৰৰ পৰা চালে বিৰাট ধুনীয়া দেখা পায়, বহুত ধুনীয়া। পাৰিলে মই এদিন গৈ তাত আপোনালোকে এটা ধুনীয়া ভিডিঅ' কৰিম। কলীয়াভোমা নদীৰ কিনাৰটো সঁচাকৈ সৌন্দৰ্যৰে ভৰপূৰ, গ্ৰীনাৰী, চাৰিওফালে গ্ৰীনাৰী। গতিকে আপোনালোকক মই এইটো দেখাবলৈ চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাওক। সঁচাকৈ ধুনীয়া, পৰিৱেশটো ধুনীয়া। আপোনালোকে ইয়াত যেতিয়া তেজপুৰৰ পৰা নগাঁৱৰ ফালে যেতিয়া কেতিয়াবা আহে, ইয়াত অলপ ৰখি ৱেইট কৰি আপোনালোকে ইয়াৰ পৰিৱেশটো উপভোগ কৰিবলৈ চেষ্টা কৰিব। মই এইটো ৰাস্তাৰে প্ৰতিদিনে আহিব লাগে ডিউটিৰ খাতিৰত, কাৰণ এতিয়া লকডাউন, যেতিয়া স্কুল বন্ধ, তথাপিও মাজে মধ্যে আহিব লাগে, কাৰণ স্কুলৰ কিছুমান ডিউটি থাকে। সেইবোৰ ডিউটিৰ কাৰণে তাৰমানে হেড মাতি পঠায় আৰু গতিকে আহিব লাগে। এইফালে চেগুন গছ, ইফালে গোটেই সেউজীয়া।